Welcome to my YouTube channel. আজি আমি অলপ ওলাই আইছো পাঁচবেলা সময়ত আমি অলপ ওলাই আইছো দেই ওচৰতে সব নজাৰাটো চক সকলে চাই গৈ থাকক আপোনালোকক দেখাবলৈ চেষ্টা কৰিম ইয়াত বজাৰ বহে যে ইমান ফুৰ্তি ওলাই আহিবলৈ পায় চলো ৰাস্তা কিনাৰত চক ইমান ধুনীয়াকৈ ফুল লগাইছে আৰু এইফালে আপোনাৰ তললৈ যায় মানে ইফালে ৰাস্তা পাহাৰতে মানে ৰাস্তাবিলাক অদ্ভুত আৰু ঠেক দেখিছেনে ৰাস্তাবিলাক এইটো সাইড ওপৰলৈ যায় এইফালে গৈ আপোনাৰ ৰাজভৱন পাব এইফালে যাম আপোনালোকক দেখাম মই খিনি ঠাইক আপোনাৰ আপাৰ ৰিপাব্লিক বুলি কয় বেংগলুৰুৰ পৰা অকমান ওপৰলৈ আছে আমি বেংগলুৰুত থাকোঁ এয়া চক ইমান ধুনীয়াকৈ চাৰ্চ বনাই আছে গীৰ্জা ঘৰ আমি এতিয়া এইফালৰ পৰা ৰিটাৰ্ণ হৈ দিম এই ওপৰলৈ যাম দেখাইছিলোঁ যে এইফালে আপোনাৰ ৰাজভৱন পাম য'ত মিজোৰামৰ চিফ মিনিষ্টাৰ থাকে আৰু এয়া চাৰ্চ বনাই আছে বেটাৰ খুব ফূৰ্তি ওলাই আহিবলৈ পায় হাতত নধৰে দেউতাকৰ অকলে অকলে খোজকাঢ়ি যায় ৰাস্তাবিলাক চব ইমান ঠেক আমাৰ অসমৰ নিচিনা নহয় পাহাৰ কাটি কাটি ৰাস্তা বনোৱা ইয়াত আমি এফালে এতিয়া ওপৰলৈ গৈ আছোঁ খোজকাঢ়ি এয়া MRS ফিটনেছ চেণ্টাৰ এইবিলাকতো এতিয়া বন্ধ আছে লকডাউনৰ কাৰণে চকচোন খেলিবলৈ ক'ত সুবিধা কৰি লৈছে বেটাই খুব ফূৰ্তি পালে চাই এইফালে আগতে আহি পোৱা নাই চকচোন ইমান ধুনীয়া ঠাণ্ডা এডোখৰ নিজান আপোনাৰ এডোখৰ ঘৰ নাই এইফালে আগলৈ গৈ পিনি আমি এতিয়া ৰাজভৱন পাম
ইমান ফূৰ্তি তাৰ চব কলে কলে খোজকাঢ়ি গৈছে দৌৰ মাৰিছে চব ইমান ধুনীয়াকৈ ফুলগছ লগাই থৈছে আপোনাৰ ফুটপথৰ কিনে কিনে বৰষুণ আহিব চাগে বতৰটো আপোনাৰ অলপ ঘুমা কৰিছে এয়া ৰাজভৱনৰ ছেকেণ্ড গেট ফাৰ্ষ্ট গেটখন অকণমান আগত আছে আইজল ক্লাব পাৰ্ক এতিয়াতো এইবিলাক বন্ধ আছে খোলা থাকিলে এদিন আহিম আপোনালোকক দেখাম এতিয়া গেটৰ বাহিৰেদি দেখাব চেষ্টা কৰিছোঁ এইবিলাক ৰাজভৱনৰ বাউণ্ডেৰী আজি চাগৈ আমি বহুত খোজকাঢ়িছোঁ আপোনাৰ 3-4 কিলোমিটাৰ মানে হ'ব নেকি তলৰেদি গৈ আকৌ ওপৰেদি ঘূৰি আহিছোঁ এইডোখৰ আপোনাৰ টেনিছ কৰ্ট বুলি কয় ইয়াত জানেনে বহুত ভাগৰ লাগে ফেফনি ধৰে এবাৰ তললৈ যাব লাগে এবাৰ ওপৰলৈ আহিব লাগে সমান নহয় যে ৰাস্তাবিলাক এছেম্বলি হাউচ মিউজিয়ামৰ এতিয়া আমি ঘৰমৰা হওঁ সন্ধিয়া হৈ আহিছে লাহেকৈ এইফালে আপোনাৰ মাংস বজাৰ বহে খুলিলে আহিম দেখুৱাম আপোনালোকক কি কি মাংস পোৱা যায় দেখিব আপোনালোকে এইফালে এতিয়া ৰাস্তাটো পাৰ হৈ আমি য'ত থাকোঁ মানে আমি সেই বিল্ডিঙলৈ যাওঁ সন্ধিয়া হৈ আহিছে জলদি যাব লাগে আমাৰ অখতীয়ে খুব অখতি কৰে ইফালে গৈ থাকিলে আমি থকা ঠাইডোখৰ পামগৈ অলপ আৰু বেছি নহয় এয়া আমি পাই গ'লোহি চাওকচোন ওপৰৰ পৰা দেখাইছোঁ ইমান ধুনীয়া আজিলৈ ইমানেই ভিডিঅ'টো ভাল লাগিলে জনাবলৈ নাপাহৰিব পুনৰ লগ পোৱাৰ আশাৰে বাই বাই